নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো সন্ধিয়াৰ এটা ডাঙৰ খবৰ। এইবাৰ হামাছৰ সন্ত্ৰাসবাদী থকা আল আনছাৰ মছজিদত চলাইছে ইজৰাইলে ভয়ংকৰ আক্ৰমণ। বন্ধু বান্ধৱীসকল, নিৰবিচ্ছিন্ন এয়াৰ ষ্ট্ৰাইকেৰে ইজৰাইলে ভাঙি চুৰমাৰ কৰিলে আল আনছাৰ মছজিদক কামাণ্ডো চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি থকা হামাছ সন্ত্ৰাসবাদীৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলালে ইজৰাইলে। আল আনছাৰ মছজিদৰ পৰাই ইজৰাইলক আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছিল হামাছে বুলি জানিব পৰা গৈছে। আৰু খবৰ পোৱা মতে শনিবাৰে নিশা ৱেষ্ট বেংকৰ হামাছৰ কেম্পত ইজৰাইলে চলাইছিল অভিযান। আৰু এইবাৰ গাজা ট্ৰিপক ক্ৰমাৎ মৰিশালীলৈ পৰিণত কৰিছে ইজৰাইলে। আৰু ইফালে গাজাৰ হাস্পাতালত জীৱন মৃত্যুৰ সৈতে যুঁজিছে একাংশ শিশু মহিলা। ইন্ধন, পানী, বিদ্যুতৰ অভাৱত গাজাৰ হাস্পাতাল অস্বাভাৱিক এলেকাত সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইফালে ইজৰাইলৰ আক্ৰমণৰ লগতে বুকে পিয়াহে মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈছে এতিয়া জনসাধাৰণ। আৰু অতি শীঘ্ৰেই হাস্পাতালত ইন্ধনৰ যোগান নধৰিলে অতি শীঘ্ৰেই মৃত্যু হ'ব 130টাৰো অধিক শিশুৰ বুলি জানিব পৰা গৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভয়ংকৰ খবৰ। এইবাৰ বৰপেটাৰ গৰৈমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত 4চকীয়া বাহনে মহতিয়াই নিলে দুজন যুৱকক। আৰু এই দুৰ্ঘটনাটোতে এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে। বন্ধু বান্ধৱীসকল, নিশা প্ৰায় 9 বজাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু খবৰ পোৱা মতে পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে তীব্ৰবেগী 4চকীয়া বাহনে খুন্দিয়াই নিলে দুজনক। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই 4চকীয়া বাহনখন পলাই যাবলৈ সক্ষম হৈছে। এবাৰ ইজৰাইলৰ ভিতৰতে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে। হয়, আপুনি ঠিকেই শুনিছে, এইবাৰ ইজৰাইলৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত হৈছে। বন্ধু বান্ধৱীসকল, এইবাৰ পেলেষ্টাইনী নাগৰিকক মুকলি কৰি দিয়াৰ দাবীৰে ইজৰাইলত চলিছে উত্তাল প্ৰতিবাদ। ইজৰাইলত পেলেষ্টাইনক সমৰ্থন কৰি ইহুদী লোকে কৰিছে প্ৰতিবাদ। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এইবাৰ বন্দীসকলক মুকলি কৰি দিয়াৰ দাবীৰে ইজৰাইলত চলিছে প্ৰতিবাদ। ইজৰাইলৰ কাৰাগাৰত বৰ্তমান 10,000ৰো অধিক পেলেষ্টাইনী বন্দী হৈ আছে বুলি জানিব পৰা গৈছে। বন্ধুসকল, এইবাৰ তেল অৱিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ ইহুদী। আৰু বন্দী থকা পেলেষ্টাইনসকলক এৰি দিলেহে হামাছে ইজৰাইলক এৰিব বুলি জানিব পৰা গৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। সকলো ধৰ্মকে সন্মান দিব জানে হিন্দু ধৰ্মই বুলি এক ডাঙৰ মন্তব্য কৰিছে এজন বিশেষ ব্যক্তিয়ে। বন্ধু বান্ধৱীসকল, ব্যক্তিজনে মন্তব্য কৰি কয় যে হিন্দু ধৰ্মৰ বাবে ভাৰতত যুদ্ধ নহয় বুলি। তেওঁ কলে যে ভাৰতৰ পৰিৱৰ্তে এতিয়া সকলোতে যুদ্ধ চলি আছে, কিন্তু আমাৰ ভাৰতবৰ্ষত চলা নাই। আৰু হিন্দু ধৰ্মই সকলোকে আদৰি লয় বুলি এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে বিশেষ ব্যক্তিজনে। ইজৰাইল আৰু হামাছৰ যুদ্ধক লৈ এইবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে RSSৰ প্ৰধান মোহন ভাগৱতে। তেওঁ বুজাই দিলে যে হিন্দুক তাক কয় যিয়ে সকলোৰে যত্ন লয়। এইবাৰ কালগুৰ্ণী তেজে আজি তাণ্ডৱ চলাব পাৰে বিভিন্ন সাগৰীয় এলেকাত। বন্ধু বান্ধৱীসকল, এইবাৰ ঘূৰ্ণীবতাহ তেজক লৈ বতৰ বিজ্ঞান কৰিছে এক ডাঙৰ সতৰ্কবাণী। কিয়নো আজি আৰৱ সাগৰৰ পৰা দ্ৰুতগতিত কালগুৰ্ণী তেজ আহি আছে সাগৰীয় এলেকালৈ। জানিব পৰা মতে 25 অক্টোবৰত য়মন আৰু ওমানৰ সাগৰীয় এলেকাত দংশলীলা চলাব এই তেজে। আৰু অনাগত 24 ঘণ্টাত আৰৱ সাগৰত এক ভয়ংকৰ কালগুৰ্ণীৰ ৰূপ ল'ব এই তেজে। খবৰ পোৱা মতে সাগৰীয় এলেকাত আজি প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে।